চন্দ্ৰপৃষ্ঠত এতিয়া কি কৰিব ৰবাৰ প্ৰজ্ঞানে? কোন এই ৰবাৰ প্ৰজ্ঞান? প্ৰকৃততে চন্দ্ৰযান তিৰিয়ে চন্দ্ৰপৃষ্ঠলৈ লৈ যোৱা ৰবাৰ প্ৰজ্ঞান কিমান দিন থাকিব চন্দ্ৰৰ বুকুত? এনেধৰণৰ বহু প্ৰশ্ন এতিয়া সাধাৰণ লোকৰ মাজত। প্ৰজ্ঞান হ'ল চন্দ্ৰপৃষ্ঠলৈ পঠিওৱা এটা ৰবাৰৰ নাম, যাক বিক্ৰম লেণ্ডাৰৰ জৰিয়তে সফলভাৱে চন্দ্ৰৰ বুকুত অৱতৰণ কৰোৱা হৈছে। বিক্ৰম হ'ল এটা লেণ্ডাৰ মডিউল আৰু প্ৰজ্ঞান হ'ল এটা ৰবাৰ মডিউল। বিক্ৰম লেণ্ডাৰৰ ওজন হ'ল 1700 কিলোগ্ৰাম। তাৰ বিপৰীতে ৰবাৰ প্ৰজ্ঞানৰ ওজন হ'ল 26 কিলোগ্ৰাম। বিক্ৰম লেণ্ডাৰে নিজৰ বুকুৰ মাজত 26 কিলোগ্ৰাম ওজনৰ ৰবাৰ প্ৰজ্ঞানক সোমাই লৈ চন্দ্ৰৰ বুকুত সফল অৱতৰণ কৰাৰ পাছত বিক্ৰম লেণ্ডাৰৰ বুকুৰ মাজৰ পৰা চন্দ্ৰপৃষ্ঠত লাহেকৈ ওলাই আহিল এটা ৰবাৰ, যাৰ নাম প্ৰজ্ঞান। এতিয়া প্ৰশ্ন হ'ল, প্ৰজ্ঞানৰ কাম কি? কি কৰিব চন্দ্ৰৰ বুকুত প্ৰজ্ঞানে? প্ৰজ্ঞান যিহেতু নিজে এটা ৰবাৰ, সি নিজৰ 6টা চকাৰ সহায়ত প্ৰতি ছেকেণ্ডত 1 চেণ্টিমিটাৰ গতিত প্ৰজ্ঞানে ইফাল সিফাল কৰিব চন্দ্ৰপৃষ্ঠত। ইয়াৰ এই গতিৰ বাবে শক্তি যোগান ধৰিব সূৰ্যই। সেয়ে অহা 14 দিন অৰ্থাৎ চন্দ্ৰত সূৰ্যৰ পোহৰ থকালৈকেহে প্ৰজ্ঞান সচল হৈ থাকিব চন্দ্ৰপৃষ্ঠত। চন্দ্ৰৰ মাটিত প্ৰজ্ঞানে আঁকি দিব ভাৰতৰ পতাকা। অৱশ্যে একেলগে বিক্ৰম আৰু প্ৰজ্ঞানে পৰস্পৰৰ ফটো তুলিব নিজ নিজ শৰীৰত থকা একাধিক কেমেৰাৰে। প্ৰজ্ঞানে সংগ্ৰহ কৰা সকলো তথ্য বিক্ৰমলৈ প্ৰেৰণ কৰিব আৰু বিক্ৰমে সেয়া প্ৰেৰণ কৰিব গ্ৰাউণ্ড কণ্ট্ৰল অৰ্থাৎ ইছৰোলৈ। ইতিমধ্যে অৱতৰণৰ খন্তেক পাছতে বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুৰ একাধিক ফটো ইছৰোলৈ প্ৰেৰণ কৰিছে। বিক্ৰম আৰু প্ৰজ্ঞানৰ সৈতে প্ৰেৰণ কৰা হৈছে ঘাইকৈ 4টা পেলোড বা যন্ত্ৰ। নাম হৈছে ৰম্বা, শ্ৰেষ্ঠে, ইলছা আৰু এৰে। ৰম্বাই চন্দ্ৰৰ বুকুত সূৰ্যৰ পৰা অহা ৰশ্মিৰ ভিতৰৰ প্লাজমা কণাৰ ঘনত্ব, পৰিমাণ আৰু পৰিৱৰ্তন নিৰীক্ষণ কৰিব। শ্ৰেষ্ঠই জুখি চাব চন্দ্ৰপৃষ্ঠৰ তাপমাত্ৰা আৰু জলকণাৰ অস্তিত্ব। ইলছাই অৱতৰণস্থলৰ চৌপাশৰ মাটিৰ কম্পন সংক্ৰান্তীয় তথ্য পৰীক্ষা কৰিব। আৰু এৰেই চন্দ্ৰৰ গতিশীলতা আৰু চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৰা পৃথিৱীৰ নিকটতম স্থানৰ দূৰত্ব জুখিব। 14 দিনৰ অন্তত সূৰ্যৰ পোহৰ শেষ হ'লে চন্দ্ৰৰ অন্ধকাৰ অঞ্চলত চিৰদিনৰ বাবে নিদ্ৰাৰ কোলাত দলি পৰিব বিক্ৰম আৰু প্ৰজ্ঞান। দুয়ো আৰু কোনোদিনেই সেই নিদ্ৰাৰ পৰা সাৰ পাই নুঠিব। প্ৰজ্ঞান যিহেতু নিজে এটা ৰবাৰ, সি নিজৰ 6টা চকাৰ সহায়ত প্ৰতি ছেকেণ্ডত 1 চেণ্টিমিটাৰ গতিত প্ৰজ্ঞানে ইফাল সিফাল কৰিব চন্দ্ৰপৃষ্ঠত। ইয়াৰ এই গতিৰ বাবে শক্তি যোগান ধৰিব সূৰ্যই। সেয়ে অহা 14 দিন অৰ্থাৎ চন্দ্ৰত সূৰ্যৰ পোহৰ থকালৈকেহে প্ৰজ্ঞান সচল হৈ থাকিব চন্দ্ৰপৃষ্ঠত। চন্দ্ৰৰ মাটিত প্ৰজ্ঞানে আঁকি দিব ভাৰতৰ পতাকা। অৱশ্যে একেলগে বিক্ৰম আৰু প্ৰজ্ঞানে পৰস্পৰৰ ফটো তুলিব নিজ নিজ শৰীৰত থকা একাধিক কেমেৰাৰে। প্ৰজ্ঞানে সংগ্ৰহ কৰা সকলো তথ্য বিক্ৰমলৈ প্ৰেৰণ কৰিব আৰু বিক্ৰমে সেয়া প্ৰেৰণ কৰিব গ্ৰাউণ্ড কণ্ট্ৰল অৰ্থাৎ ইছৰোলৈ। নিউজ ডেস্ক ৰিপোৰ্ট, টোটেল ষ্টৰী।